দমাটি ভুই ৰুলে জানো হৈ যায় জোকে ধৰিব চাবি দেই জোকে ধৰিব চাবি মাটিত ভুই ৰুলে জানৈ জান জোকে ধৰিব চাবি দেই জোকে ধৰিব চাবি যাকে তাকে ভাল পালে জানৈ জান হিয়া ভাগিব চাবি দেই হিয়া ভাগিব চাবি জোকে ধৰিলে যুক্তিয়ে ৰুৱালেই হ'ব ভাল ভাল হ'বলে হৃদয়খনি চিৰজীৱন কাল দমাটিত ভুই ৰুলে জানৈ জান জোকে ধৰিব চাবি দেই জোকে ধৰিব চাবি নৈ লৈ হালিলে নদালি ভলুকা বতাহ ঢালিলে কাক বুকুৰে কামিহাৰ কৰি ডালি ডালি কিনো চিন্তা কৰি থাক দমাটিত ভুই ৰুলে জানৈ জান জোকে ধৰিব চাবি দেই। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। বৰ্তমান মোৰ ভালেই। গাঁৱৰ পৰিৱেশত থাকি আপোনালোকৰ ভাল লাগে নে নালাগে কমেণ্ট কৰি জনাব। মোৰ কিন্তু খুব ভাল লাগে, যিহেতু এতিয়া খেতিৰ ছিজন হৈছে, তাতে আৰু ভাল লাগে সেউজীয়া চাৰিওফালে। আজি ভিডিঅ'টোত দেখুৱাম মই ভুই ৰোৱা আৰু কি কৰিলোঁ, কি চব্জি আনিলোঁ তাকে দেখুৱাম। এতিয়া মই মেটেকা তুলিবলৈ গৈছোঁ ছাতি লৈ, বৰষুণ দি আছিলে। এয়া মেটেকা তুলিলোঁ, অকণমান যাব লাগে ঘৰৰ পৰা। এইবিলাক নিজে তুলি আনি খাই খুব ভাল লাগে, সেইকাৰণে নিজে বিচাৰি গ'লোঁ। তো মেটেকা চব্জি কাৰ কাৰ ভাল লাগে প্লিজ কমেণ্ট ছেকশ্যনত জনাব। এয়া মেটেকা লৈ ঘৰ পালোঁহি। মেটেকা ইমানখিনিয়ে পালোঁ, বহুতখিনিয়ে পালোঁ। যিহেতু এতিয়া আমাৰ পথাৰত নলাবিলাক খান্দি দিয়া হ'ল, পানীবিলাক গুচি গ'ল, দ নহয়, এতিয়া বাম মাটি হৈ গৈছে, সেইকাৰণে মেটেকাও সিমান নাই। তো ইমানখিনিয়ে পালোঁ। মেটেকা চব্জি খাই খুব ভাল লাগে। একচুৱেলি ছিজনৰ বস্তু ছিজনত খাব লাগে। আপোনালোকে যদি কোনোবাই নেখায় তেনেহ'লে খাই চাব। বেছি ইমান ষ্টাইলত বনাবও নালাগে। তেলত নৰ্মেল যেনেকৈ চব্জি বনায় তেনেকৈ বনালেই হয়। তেনেকৈ খুব বেছি ভাল লাগে। অকণমান তেল বেছি দিব লাগে, তো ভাল লাগে খাবলৈ। তো আপোনালোকে কোনোবাই যদি নেখায় খাই চাব। আৰু ইয়াতে কওঁ, এই ওপৰৰ যিটো বাকলি দেখুৱাইছোঁ আঙুলি দি, সেই বাকলিটো আপোনালোকে এৰাই ল'ব। মই এতিয়া এইখিনি ৰেডি কৰি লওঁ, তাৰপিছত কিমানখিনি হয় আপোনালোকে চাব। এয়া ওপৰৰ বাকলিটো এৰাই মেলি এতিয়া চব্জি ৰান্ধিব পৰা কৰিলোঁ। ইমানখিনিয়ে ওলালে, ইমানখিনিয়ে হৈ যায় আৰু মানুহ ছজনৰ কাৰণে অকণমান আৰু লগতেতো দাইল থাকেই। বাকলি ইমান ওলালে, বাকলিখিনি বেছি। ऐसा लगा मेरा मजाक, ये देखो कटिया
এইবিলাক পানী আজিৰ ভিডিঅ'টোত ইমানেই খুব চুটি ভিডিঅ' বনাইছোঁ মই ইমান দীঘলীয়া বনাবলৈ মোৰ সময়ৰ প্ৰব্লেম হয় অকণমান যিহেতু এতিয়া পথাৰলৈ যাব লাগে কাম হৈ আছে পথাৰত ৰোৱা হৈ আছে সেইকাৰণে তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক তো আজিলৈ লৈছোঁ বিদায় ধন্যবাদ No, I don't wanna waste what's left. And